প্ৰথমতে আপোনালোকে মোবাইলৰ চাউণ্ডটো বঢ়াই ল'ব আৰু মোৰ এই চেনেলটো ৰেডকৈ তলত লিখা আছে সেইটো আপোনালোকে ক্লিক কৰি বেল ঘণ্টিটো দবাই দিব মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব কাৰণ মই নতুন ভিডিঅ' আপলোড কৰি থাকোঁতে আপোনালোকে আগতে নটিফিকেশ্যন পাব তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব থাম্বনেলত দেখাৰ দৰে আপোনালোকে কপিৰাইট ষ্ট্ৰাইক চাবলৈ হ'লে বা কপিৰাইট ক্লেইম আহিলে চাবলৈ হ'লে আপুনি প্ৰথমতে কিনো ক্ৰম ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব লাগিব ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকে youtube.com চাৰ্চ কৰিব লাগিব youtube.com চাৰ্চ কৰি আপোনালোকে তাৰপিছত ইয়াতে ডেস্কটপ চাইট হৈ আছে দেখোন ডেস্কটপ চাইট ৰ'বক দেই ডেস্কটপ চাইট কৰি ল'ব লাগিব তাৰপিছত ডেস্কটপ চাইট কৰাৰ পিছত আপোনালোকৰ চেনেলৰ যিটো লগো আছে সেই লগোটোত ক্লিক কৰিব লগোটোত ক্লিক কৰাৰ পিছত এই 3 নম্বৰ যিটো আছে ইউটিউব ষ্টুডিঅ' তাত ক্লিক কৰিব তাৰপিছত আপোনাৰ এইখন পেজ অ'পেন হ'ব এইখন পেজ অ'পেন হোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ একদমেই 3 নম্বৰ যে দেখিছে দৌৰি থকা লিখা এটা সেইটো আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে এখন পঢ়িলেও পাৰে বা নপঢ়িলেও আপোনালোকে এখন স্কিপ কৰি দিব দেখিছে তাৰপিছত এখন পেজ অ'পেন হ'ব এখন পেজ অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত এই চেনেল যিটো অপশ্যন আছে সেই চেনেলটোত ক্লিক কৰিব চেনেলটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ ওলাই আহিব এয়া দেখিছে এয়া কপিৰাইট ষ্টেটাছ আৰু এয়া কমিউনিটি গাইডলাইন ষ্টেটাছ এনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ ইউটিউব চেনেলটোত যদি কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেইম আহে তেতিয়া আপোনালোকে চাব মন কৰিলে আপোনালোকে এনেকৈ চাব পাৰিব আজিলৈ ইমানেই আৰু